নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ এইটো মোৰ সেকেন্ড ব্লগ হয় ফাৰ্স্ট ব্লগটো আছিল 2 বছৰৰ আগত আজি 2 বছৰ হৈ গ'ল তো মাজতে বহুতখিনি গ্যাপ গ'ল সদায় কৰিম বুলি ভাবো ব্লগ কৰিম যেতিয়াই ভাবো তেতিয়াই কিবা কিবি প্ৰবলেম ওলাই যায় গতিকে কৰা তেনেকৈ নহয় গতিকে এতিয়া ভাবিছোঁ ৰেগুলাৰ নহলেও যিমান পাৰো 2-3 দিনৰ মূৰত হলেও ব্লগবোৰ দি যাবলৈ মই চেষ্টা আচলতে মই কটন ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰি আছোঁ ফিলছফিত লগতে মই অভিনয় জগতখনৰ লগতো জড়িত আৰু মই যোগা ট্ৰেইনাৰ হয় মোৰ নগাঁৱত নিজাকৈ যোগাৰ স্কুল আছে যেহেতু মই গুৱাহাটীত থাকোঁ যিসকলে জানে সেইসকলে মোক প্ৰায়ে লগ পালে মোক এইটো কুৱেশ্যন কৰে যে তুমি গুৱাহাটীত থাকা কিন্তু যোগাৰ স্কুলখন কেনেকৈ মেনেজ কৰি আছা কষ্ট নহয়নে এনেকৈ বুলি মোক কুৱেশ্যন কৰে গতিকে মই ভাবিলোঁ এটা ব্লগৰ জৰিয়তে মই কেনেকৈনো এইখিনি গোটেইখিনি মেনেজ কৰি আছোঁ মোৰ নিজৰ ক্লাছ লগতে যোগাৰ স্কুল এখন নহয় দুখন বাৰু দুখন মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে গুৱাহাটীত থাকোঁ গুৱাহাটীত মোৰ নিজৰ মাষ্টাৰ্ছৰ ক্লাছ কৰোঁ তাৰপিছত শুক্ৰবাৰে সন্ধিয়া সময় মোৰ নিজৰ ক্লাছ কৰি মই নগাঁৱলৈ আহোঁ সন্ধিয়া সময় আহি শনিবাৰ দিনটোত মোৰ ক্লাছ থাকে ৰাতিপুৱা মই এখন স্কুলত কৰাবলৈ যাওঁ যোগা তাৰপিছত তাৰ পৰা ঘূৰি আহি মোৰ আবেলি সময়টো মোৰ নিজৰ স্কুলৰ ক্লাছ থাকে তাৰপিছত দেওবাৰেও ৰাতিপুৱা মোৰ নিজৰ যোগা স্কুলৰ ক্লাছ থাকে গতিকে সেইখিনি কৰি মই আবেলি সময় মই গুৱাহাটী যাওঁগে আকৌ সোমবাৰৰ পৰা মই মাষ্টাৰ্ছৰ ক্লাছ কৰোঁ গুৱাহাটীত এনেকৈ চলাই আছোঁ গতিকে শনিবাৰ আৰু দেওবাৰ দিনটো মই খুবেই ব্যস্ত হৈ থাকোঁ তাৰ মাজতেও শনিবাৰ আৰু দেওবাৰ দিনটো কেনেকৈনো মোৰ পাৰ হয় মই আপোনালোকক ব্লগটোৰ জৰিয়তে দেখাব বিচাৰিছোঁ এতিয়া সময় হৈছে ৰাতিপুৱা 8:30 হৈছে গতিকে অলপ পাছতে মই স্কুললৈ ওলাই যাম গতিকে চাই চাওক ব্লগটো ক'ত যাওঁ কোনখন স্কুলত যাওঁ কোন জেগাত আছে স্কুলখন কেনেকৈ যাওঁ গোটেইখিনি মই দেখাই যাম যিমান পাৰোঁ গতিকে চাই যাওঁ এয়া মই স্কুললৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু এয়া আমাৰ জিমুক অলপমান মৰম কৰি যাব লাগে ক'বলৈ যোৱা সময়ত নহ'লে সি বহুত চিঞৰ বাখৰ কৰে মৰম কৰি নগ'লে তো এয়া প্ৰণামী বা আহি গ'ল স্কুটিলৈ মই আগতে টেম্পুত অহা যোৱা কৰিছিলোঁ কিন্তু যেতিয়াৰ পৰা প্ৰণামী বাই স্কুলত জইন কৰিছে তেতিয়াৰ পৰা মই প্ৰণামী বাৰ লগত স্কুটিত অহা যোৱা কৰোঁ এয়া প্ৰণামী বাই বহুত ধুনীয়া গান গায় আৰু এয়া আমি গৈ আছোঁ স্কুললৈ আৰু আজিৰ দিনটোত ক'ত যাওঁ কি কৰোঁ সকলোখিনি মই ভিডিঅ'টোত দেখাই যাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ফাইনেলি আমি স্কুল পাই গ'লোহি এয়া আমি স্কুলৰ ৰাস্তাটোত সোমাইছোঁ আৰু অকণমান গ'লে আমি স্কুল পাম এইখিনিতে এটা শিৱ মন্দিৰ আছে বহুত ভাল লাগে ৰাতিপুৱা অহা যোৱা কৰোঁতে সদায় মূৰটো ধুৱাই যাওঁ দিনটো একদম ভালে কুশলে যায় খুব ভাল লাগে আৰু এয়া আমি স্কুলৰ গেট পালোহি এইখনে সেইখন স্কুল SHM ফ্লৰেন্স একাডেমি চামগুৰি য'ত মই এভৰি ছেটাৰডে যোগা শিকাবৰ কাৰণে আহোঁ ইয়াত মই HS পাছ কৰিয়ে জইন কৰিছিলোঁ যোগা টিচাৰ হিচাপে মোৰ নিজৰ যোগা স্কুলৰ লগতে মই ইয়াতো যিমানখিনি পাৰোঁ সিমানখিনি মিলাই কৰি আছোঁ এতিয়ালৈকে কৰি আছোঁ আৰু আগলৈও যিমানখিনি পাৰোঁ যেতিয়ালৈকে পাৰোঁ কৰি যাম এয়া মই ক্লাছ আহি পালোহি মই আহাৰ আগে সকলো ধ্যান আসনত বহি আছে খুব ভাল লাগিছে এনেকৈ সকলোকে দেখি এতিয়া মই ক্লাছ কৰিম আৰু ক্লাছৰ মাজত ব্লগটো কণ্টিনিউ কৰাটো পচিবল নহ'ব কাৰণ মই ক্লাছ কৰি থাকিম কিন্তু সিহঁতক যেতিয়া মই যোগাৰ পোষ্টাৰসমূহ শিকাওঁ তেতিয়া মই সিহঁতক কৰিবলৈ দি কিছুমান সৰু সৰু ভিডিঅ' ক্লিপ মই ৰাখি থওঁ কাৰণ নেক্সট ক্লাছত যেতিয়া সিহঁতক মই সোধোঁ কি কৰাইছিলোঁ বুলি কেতিয়াবা সিহঁতেও পাহৰি যায় আৰু কেতিয়াবা ময়ো পাহৰি যাওঁ গতিকে সিহঁতৰ সুবিধাৰ কাৰণে আৰু মোৰ নিজৰ সুবিধাৰ কাৰণেও মই কিছুমান সৰু সৰু ভিডিঅ' ক্লিপ এনেকৈ ৰাখি থওঁ গতিকে এইসমূহ ভিডিঅ' ক্লিপে মই আপোনালোকৰ আগত দেখাই দিছোঁ গতিকে চাই যাওক আৰু আমাৰ এই অকণমানি ল'ৰা ছোৱালীকেইটাই কেনেকুৱা কৰিছে জনাবলৈ কিন্তু নাপাহৰিব আৰু ফাইনেলি আমাৰ ক্লাছ শেষ হৈ গ'ল আৰু আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ এতিয়া বাজিছে 12:40 প্ৰণামী বা ক'ত যাবা এতিয়া আমি যাম মিছল খাবলৈ আৰু এয়া আমি ঘৰলৈ যোৱাৰ আগতে অলপমান আগলৈ যাম মানে চামগুৰি তিনিআলিলৈকে যাম কাৰণ মোৰ বায়ে ক'লে যে তাতে বহুত ভাল মিছল পায় বহুত টেষ্টি হয় বোলে তো গতিকে আমি দুজনীয়ে প্লেন কৰিলোঁ যে ব'লা আমি তাতে গৈ মিছল খাই আহোঁ আমি মিছল বুলিয়ে কওঁ মানে কেঁচা বুট যিটো মিক্স কৰি দিয়ে সেইটো আমি মিছল বুলি কওঁ আপোনালোকে কি কয় নাজানো চবেই বেলেগ বেলেগ কয় যিহেতু আমি কিন্তু মিছল বুলি কওঁ গতিকে এয়া আমি মিছলৰ দোকান পালোহি এতিয়া আমি মিছল ল'ম
ফাইনেলি বহুত সময় ৰোৱাৰ পাছত এই টেষ্টি মিছলখিনি আমাৰ হাতত আহি পৰিলহি আৰু এতিয়া আমি গৈ আছোঁ তেল ভৰাবলৈ তাৰপিছত আমি যাম ঘৰলৈ এতিয়া মই আহি পাইছোঁ মিছল ল'লোঁ আৰু এতিয়া আমি আহিছোঁ তেল ভৰাবলৈ এজনী প্ৰণামী বা তেল ভৰাই আছে তাই মই ৰখি আছোঁ তেল ভৰাই হ'লে আমি যাম ঘৰলৈ আৰু ঘৰতে আমি খাম মিছল এয়া আমি ঘৰ পালোহি মই ঘৰ পালোহি কিন্তু প্ৰণামী বা পোৱা নাই বাৰু প্ৰণামী বা ঘৰলৈ আৰু অলপমান যাবগৈ লাগিব এয়া তাই মোক নমাই তাই যাবগৈ আৰু প্ৰণামী বাৰ সম্পত্তিখিনি তাইৰ হাতত দি তাইক বিদায় দিব লওঁতে আমাৰ জিমুৱে তাইক দেখি বহুত চিঞৰ বাখৰ লগাইছে গতিকে তাই ক'লে যে মই জিমুক অলপ মৰম কৰি যাওঁ গতিকে তাইও আহিলে আমাৰ ঘৰলৈ এয়া প্ৰণামী বা জিমুক মৰম কৰিবৰ কাৰণে ওচৰলৈ আহি গ'ল কিন্তু আজি সঁচাকৈ আচৰিত লাগিল কি বা হ'ল জিমুৰ প্ৰণামী বাক দেখিলে আগে পিছে ইমান ভাল পায় ইমান তাক মৰম কৰি নোযোৱালৈকে মানে তাৰ শান্তি নহয় চিঞৰি বাখৰি হুলস্থুল লগাই দিয়ে ইমান ভাল পায় তাইক কিন্তু আজি কি হ'ল নাজানো আজি তাইৰ ওচৰলৈ অহাৰ লগে লগে সি ভুকিবলৈ ষ্টাৰ্ট কৰিছে তাৰ ওচৰলৈ নাযায় গতিকে আৰু খুব ভয়ো লাগে নহয় কামুৰি দিব পাৰে গতিকে তাই আজি তাক ভালকৈ মৰম কৰিব আহিছিল যদিও মৰম কৰিব নোৱাৰিলে কাৰণ আজি জিমুৰ মোচনটো আজি বেলেগেই আছিল অলপ তাইৰ ওপৰত গতিকে ময়ো ওচৰলৈ আহিব নিদিলোঁ আৰু এয়া দেখিছেই নহয় মই যেতিয়াই প্ৰণামী বাৰ গাত ধৰোঁ তেতিয়াই সি ভুকে প্ৰণামী বাৰ লগত গাত ধৰি যেতিয়া মই যাবলৈ বিচাৰোঁ তেতিয়াই সি মোক ভুকে নাজানো কিয় কি হৈছে তাৰ আজি ৰাতিপুৱা প্ৰণামী বাই মোৰ স্কুটিত লৈ যোৱা সি দেখিছিল গতিকে সেইটো হ'ব পাৰে কাৰণটো লৈ যোৱাৰ কাৰণে চাগে সি তাৰ খং উঠি আছে এনেকুৱা হ'ব পাৰে নাজানো বাৰু যি কি নহওক বেচেৰি অইন দিনাৰ দৰে বায়ে আজি তাক মৰম কৰিবলৈ আহিছিল কিন্তু সি আজি বাক খংহে দেখুৱালে আৰু এয়া প্ৰণামী বা ঘৰলৈ গ'ল আৰু এয়া এতিয়া মই অলপমান জিমুৰ লগত খেলা ষ্টাৰ্ট কৰিছোঁ কাৰণ ঘৰত থকা দিনকেইটা এইটো এটা অভ্যাস হৈ গৈছে ক'ৰবালৈ যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ যোৱাৰ পৰত জিমুক মৰম কৰি যোৱাটো আৰু ঘূৰি আহি জিমুৰ লগত এনেকৈ 5-10 মিনিট খেলাটো এটা অভ্যাস হৈ গৈছে গতিকে এনেকৈ সদায় ক'ৰবাৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহি কাপোৰ নখলোৱাকৈ হাত মুখ নোধোৱাকৈ তাৰ লগত এনেকৈ 5-10 মিনিট খেলি ল'ব লাগে এইখিনি নকৰিলে তাৰো মনটো বেয়া লাগে গতিকে ইয়াৰ পাছতহে আমি ফ্ৰেছ হওঁ আৰু এতিয়া মই হাত মুখ ধুলোঁ কাপোৰ চেঞ্জ কৰা নাই নকৰাকৈ আমি এয়া মিছলৰ জুতি লৈছোঁ ইয়াৰ লগত মোৰ বা তাই নিজৰখিনি শেষ কৰি এতিয়া মোৰ পৰা ভাগ লৈ আছে ময়ো দিছোঁ আৰু কাৰণ এইটো বস্তু তাই বহুত ভাল পায় মই ইমান ভাল নাপাওঁ বাৰু কিন্তু কেতিয়াবা ভাল লাগে লগে ভাগে খাই আৰু ইয়াৰ পাছত যিহেতু 3:30 বজাৰ পৰা মোৰ নিজৰ য়োগা স্কুলৰ ক্লাছ আছে গতিকে ভাত পানী খাই অকণমান জিৰাই মই এয়া য়োগা ক্লাছলৈ আহিলোঁ এয়া গাৰ্জেনসকল বহি আছে কথা পাতি আছে আৰু এতিয়া ব'লক মোৰ য়োগা ক্লাছলৈ আৰু ইয়াতো সেই একে দৃশ্য দেখিবলৈ পাব মই অহাৰ আগতেই সিহঁতে ফ্ৰী হেণ্ডছ কৰি থাকে কাৰণ কেতিয়াবা মোৰো ক্লাছলৈ অহা 5-10 মিনিট দেৰি হয় গতিকে সেইখিনি সময় এনেই দৌৰি থাপলি হুলস্থুল কৰি থকাতকৈ মই সিহঁতক ষ্ট্ৰিক্টলি কৈ দিছোঁ যে তোমালোকে মই অহাৰ আগতেই ফ্ৰী হেণ্ড ষ্টাৰ্ট কৰিবা আৰু মই ক্লাছলৈ সোমাই আহি তোমালোক সকলোকে ফ্ৰী হেণ্ডছ কৰি থকা মই দেখা পাব লাগিব গতিকে সিহঁতেও কথামতেই কাম মই যেনেকৈ কৈছোঁ তেনেকৈ সিহঁতে কথা শুনি পেলাই ফ্ৰী হেণ্ডছ কৰি থাকে আৰু এয়া ক্লাছৰ মাজৰ এটা অংশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ
এয়া আমাৰ ক্লাছ শেষ হৈ গ'ল এতিয়া তেওঁলোকে প্ৰাৰ্থনা গাব सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कच्चित् दुःखभाग् भवेत् ओम शान्ति ओम शान्ति ओम शान्ति আৰু ইয়াৰ লগে লগে ময়ো আজিৰ দিনটোৰ ব্লগটো ইমানতে সামৰিছোঁ এয়া দেখিছে আমাৰ কণমানি বন্দিতাই মেটখন সামৰিছে আৰু ইহঁতক মই এইটো কৈ দিছোঁ নিজৰ মেট নিজে সামৰিব লাগিব গাৰ্জেনটো সামৰিলে নহ'ব গতিকে সিহঁতে অকণ হাতকেইটাৰে নিজৰ মেট কেইখন সামৰিবলৈ চেষ্টা কৰে এয়া দেখিছে